হেল্ল' আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ মাতটো বহুত বেয়া হৈ আছে, গতিকে আপোনালোকে চাগে শুনিবলৈ বৰ বেছি ভাল নাপাব, কিন্তু উপায় নাই। আৰু এনেকৈ আমি আজি আহিছোঁ এটি বিশেষ জেগা চাবলৈ। আৰু জেগাটো চাবলৈ যাওঁতে আমি কি দেখিলোঁ চাওকচোন, যেন এখন হালধীয়া সাগৰ, সৰিয়নি। ইমান যে ধুনীয়া লাগিছে, আৰু আমি ভাবিলোঁ যেতিয়া আমি তাৰ পৰা উভতি আহিম তেতিয়া ইয়াতে নিশ্চয় সোমাম। আৰু আমি গৈ পালোঁগৈ সেই বিশেষ জেগাটো। কি জেগা জানেনে? হাবুং। বহুত সকলোৱে চাগে জানেই যে হাবুং এক ঐতিহ্যমণ্ডিত মন্দিৰ হয়। ইয়ালৈ আহিম বুলি ভাবিয়ে আছিলোঁ। অৱশ্যে যোৱা বছৰ সুবিধা পাইছিলোঁ যদিও মোৰ বিশেষ অসুবিধাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। কিন্তু এইবাৰ যিহেতু আমাৰ ধেনুখানাত শ্ব' হৈ আছে, গতিকে আহিব পালোঁ। ইমান বেছি ভাল লাগিলে, পৰিৱেশটো শান্ত, আৰু অৱশ্যে ইয়াতে বহুত বেছি মানুহ হয় জানুৱাৰী বা ডিচেম্বৰত। আজি শনিবাৰ আছিলে, গতিকে বৰ বিশেষ মানুহ নাছিলে যদিও আছিলে। আৰু ইয়াতে খুব ভাল লাগিলে। ইয়াতে আমি চাকি জ্বলালোঁ, আৰু এইজনী মই যিহেতু মন্দিৰ, গতিকে মেখেলা চাদৰযোৰ পিন্ধি আহি আমাৰ বেছি ভাল লাগে। আহিলোঁ। ইয়াতে বহুত ঘটনা ঘটি গৈছে। অলপ দিনৰ আগতে আমি কোৱা শুনিলোঁ যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে, আৰু আমি ইয়াত চাকি জ্বলালোঁ। আৰু তেওঁলোক আহোঁতে বোলে বৰ বিশেষ ঘটনা দুটা ঘটিছিলে। কি ঘটনা অৱশ্যে ইয়াতে থকা মানুহে আমাক ক'লে, যোনে আমাক আশীৰ্বাদ দিছিলে তেওঁলোকে ক'লে। গতিকে শুনকচোন, আপোনালোকেও শুনিব। মই বৰ বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ যদিও অলপ চেষ্টা কৰিলোঁ যাতে এইখিনি মোৰ কাৰণে চিৰদিনৰ কাৰণে মেমৰিজ হৈ থাকে। তোমাক আমি লগত ৯,০০০ সৈন্য সামন্ত আৰু ৩জন পুৰোহিত যাতে দিনৰ আগতে তোমাক মঙ্গল কৰি চাই সহায় কৰিব। আৰু এই ৩ পুৰোহিতৰ সৈতে ৯,০০০ সৈন্য সামন্তৰ সৈতে তুমি ভৈয়ামলৈ যাবই লাগিব। আৰু ভৈয়ামত গৈ তুমি মুণ্ডন চুন্ধাম অৰ্থাৎ বৰ কৰিব। কিন্তু এটা কথা, ভৈয়ামত কেইটামান জাতি আছে, যেনে বৰাহী, মৰাণ, মটক, চিংফু, বোকা, বকলা, তিৱা, চতিয়া। এই জাতিবিলাক কিন্তু তুমি যুদ্ধ নকৰিবা। সিহঁতৰ লগত মিলামিছা আৰু সেইমতে চুকাফাই আহি 13 বছৰ পূৰ্বৱৰ্তী কথা। কিন্তু অনাই বনাই ফুৰোঁতে এই পৰ্বতটা পালে তাতে উঠিলৈ তললৈ চালে যে কোনফালে গ'লে ভয় কোনোফালে পথ নাছিল। তেতিয়া উপায় নাপায় চুকাফাই কি কৰিলে, এই লগত যিটো কাই আহিছিলে, কাই মানে হ'ল কুকুৰা। সেইটোকে পণ্ডিতসকলক ঠেলি দিলে যে আপোনালোকে এতিয়া পূজা পাতক, কাই পাক্ষী কৰক। পাক্ষী মানে হ'ল বলি দিয়া, বলি দি মঙল চাওক পথ দি দেখা নাপায়। তেতিয়া পণ্ডিতসকলে পূজা পাতক, কাই পাক্ষী কৰিলে, তেতিয়াই পথটো ওলাই সেই পথে চুকাফাই। কিন্তু পৰ্বটোৰ নামটো সলনি হ'ল, কেলে হ'ল? কাই মানে কুকুৰা, পাত মানে বলি দিয়া, সেইকাৰণে পাত কাই পাব। আৰু চুকাফাই আহি প্ৰায় ডিব্ৰুগড় টোকাম প্ৰায় 6,500 টকা। কিন্তু টিপামৰ পানীটো বেয়া, টিপামৰ মাটিটো বেয়া, সেইকাৰণে চুকাফাই ক'ৰবাত সমতল জেগা আছে নেকি, ক'ৰবাত ওখ জেগা আছে নেকি, ক'ৰবাত আইনমুক্ত পানী পায় নেকি, সেই বুলিহে ব্ৰহ্মপুত্ৰ আহি আছে। সেয়ে আহি ব্ৰহ্মপুত্ৰ নদী বিভিন্ন বৰ ধুনীয়া জেগা। সেই গোটেই 285 বিঘা মাটি 4 বাউণ্ডেৰী গড় মাৰিলে লগত অহা 9,000 সৈন্য সামন্তে গা ধুবলৈ সেইটো গা ধোৱা পুখুৰী খান্দি দিলে। আৰু লগত অহা 3জন পুৰোহিত এজনৰ ইয়াত মৃত্যু হ'ল। তাৰ কাৰণে এইফালে গ'লে দেখিব এটা সৰ বা পুখুৰী পাৰত হৈ থাকে। আৰু চুকাফাৰ পুখুৰী এজনে এটা বস্তু দিছিলে, চুক্তিও অৰ্থাৎ তুমি য'তেই চিন্তা কৰিবা তাতে এই যে পুখুৰী সেই চুক্তিও দিছে। তাৰ কাৰণে চুকাফাই ইয়াতে চুক্তিও বিজ্ঞ পুখুৰী পূজা কৰিছে। এনেকৈ 4 বছৰকাল পূজা কৰি থাকোঁতেই ব্ৰহ্মপুত্ৰ বানপানী আহি চাপতে পানী উঠিলে। চুকাফাই 10 জেগা বুলি ভাবি এই জেগা পৰিত্যাগ কৰিলে, গৈ শিৱসাগৰ চৰাইদেউ ৰাজধানী পাতিলে। এই জেগা অত্যন্ত অৰণ্য হৈ গ'ল। এই অত্যন্ত অৰণ্য জংঘল জেগাখন 1990 চনত এজন মানুহে উদ্ধাৰ কৰিলে। আৰু তেতিয়াৰ পৰা আমি সেই ইয়াতে আমি মাংগলিক কৰ্ম আৰম্ভ কৰিলোঁ। সেয়ে আমি আজি এই 34 বছৰকাল ইয়াতে পুৰোহিত জীৱন অতিবাহিত কৰিলোঁ। হোৱা এগৰাকী 35 বছৰকাল ইয়াতে পুৰোহিত জীৱন অতিবাহিত কৰিলোঁ। কিন্তু তেতিয়া দিনৰ পূজাটো কম, কিন্তু পূজাটো তিনিটা হয়। কিন্তু বাহিলে 2016 চনত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হেলিকপ্টাৰ লৈ আহে, লগত পৰিমল চক্ৰৱৰ্তী নৱদিলে প্ৰধান চাই আহি ইয়াতে বহিলে। মই আশীৰ্বাদ দিম ওলাই গৈ ষ্টেজত উঠি ভাষণ দিলে। হাবুঙক 20 কোটি টকা দিম বুলি ঘোষণা কৰিলোঁ। কিন্তু সৰ্বানন্দ আছিলে কৃষ্ণগুৰু পানী আৰু চাৰিওফালে জংঘল দেখিলে। ইয়াতো কি দেও আছে মোক নিজে আনিলে এনেকুৱা ভাৱ। সেয়ে তেওঁ গৈ হেলিকপ্টাৰ ধৰিলে, লগত যি 3জন ব্যক্তি যেনে পৰিমল চক্ৰৱৰ্তী নৱদিলে প্ৰধান চাই উঠিলে। কিন্তু হেলিকপ্টাৰ হোৱা মাৰিলে নোৱাৰিছিলে। আমাৰ দেৱে হেলিকপ্টাৰ ধৰি ৰাখিছে।
সেই হেলিকপ্টাৰ তললৈ নামি আহে মাটিটো নকৰে আকৌ যায় নামি আহে মাটিটো 45 মিনিট থাকে 7 বাৰ আপলোৱা তেতিয়া জিলা ডিচি কৰি ইয়াত খবৰ দিলে আৰু সেই নামটো ঘটি লৈ ফিল্ডলৈ দৌৰি গ'লো তাতে তেওঁ ধ্যান কৰিছোঁ ওলাই যায় তেতিয়া ঘটনা চাটককৈ মাৰি বাটককৈ হেলিকপ্টাৰ আৰু সেই সভাটোত মই সন্ধ্যা লগে লগে ফোন কৰি জনাইছোঁ যে তেওঁ ভালে ক'লে পালোহি মই ষ্টেজত 2 কোটি হেৰি নহয় মই 3 কোটি টকা দিলোঁ গতিকে সেই 3 কোটি টকা পাই সাপোন কৰিছিলে আমি এইবোৰ ঘৰ এইবোৰতো নহ'লে চুকাফাই নাছিল আজি কেইবছৰমান হ'ল 4-5 বছৰ আৰু সেই কাহিনীটোকে নিউজ লাইভ দিনৰ যিটো কাহিনীটো ৱৰ্ল্ডৰ টিভিবিলাকত দেখুৱাই আছে তেতিয়াই ৱৰ্ল্ডৰ ৰাইজে দেখা পালে তেতিয়া পৰাই ভক্ত বৃদ্ধি হৈছে নহ'লেতো আকৌ ভক্ত নাই গতিকে সেই ভক্ত এই য'ত চুকাফাই এই চৰিত্ৰ মানুহখিনি আজি উন্নতি গ্ৰহণ কৰে কিয় ইয়াত মানুহবোৰে তেজ গুলি কৰি মৰি যায় অৰ্থাৎ তাৰ কাৰণে চলে আমাৰ কাৰণে চলে যে প্ৰজন্মৰ নাতি পুতিবিলাকে নিশ্চয় এদিন জানিব শুনিব ইয়ালৈ আহিব আশীৰ্বাদ ল'ব সেইবোৰে জেগা নহয় নহ'লে এইবোৰ জেগাও কোনোবাই ল'লে আজি শিৱসাগৰত যেনেকৈ মানে ৰংঘৰ কাৰেংঘৰ ওচৰলৈকে মানুহবিলাক আৰু তাত আশীৰ্বাদ লোৱাৰ পাছত আমি আহিলোঁ এবাৰ মন্দিৰটো দৰ্শন কৰিবলৈ ফটো তুলিলোঁ ভিডিঅ' কৰিলোঁ যিহেতু ছোৱালী মানুহ সেইটোতো কৰিমেই কম্পালচৰি হাবুং দৰ্শন কৰাৰ পাছত আমি উভতিলোঁ ঘৰৰ অভিমুখে কিন্তু ঘৰলৈ আহি থাকোঁতেই এই যে কৈছিলোঁ সৰিয়হনীডৰা দেখি নামিম বুলি ভাবিছিলোঁ নামিবলৈ গ'লোঁ কিন্তু গোটেই পথাৰখনত বেৰ দি থৈছিলে মানে জেওৰাই বেৰি থৈছিলে যাতে ছাগলী গৰু নোসোমায় কিন্তু মই হ'বলা ক'ম ছাগলী গৰু সোমাওক নোসোমাওক মই কিন্তু সোমামেই অৱশ্যে সোমোৱাৰ আগে আগে কেনেকৈ সৰিয়হনীডৰা দেখি পেলাই মই যে মেখেলা চাদৰ পিন্ধি আছিলোঁ আৰু মই যে ছোৱালী সেইটো বস্তু মই পাহৰিয়ে থাকিলোঁ ঠিকছে জেওৰা পাৰ হ'বলৈ ল'লোঁ নহয় কিন্তু জেওৰাখননো কেনেকৈ পাৰ হ'ম যিহে পাতল এবাৰ উঠিছোঁ এবাৰ নামিছোঁ চাওকচোন কেনেকৈ কঁপিছোঁ চেণ্ডেলযোৰ প্ৰথমতে পাৰ কৰাইছোঁ তাৰপাছত মই পাৰ হ'বলৈ চেষ্টা কৰিছোঁ নাই নোৱাৰোঁ তথাপিতো চেষ্টা এৰি দিয়াত নাই আৰু মোৰ এই কেঁচুৱামীবোৰ দেখি মোৰ লগত যোৱা যে বৌগৰাকী কি কৈছে ঠিক নাই সেইকাৰণে এইখিনি মই ভইচ অভাৰ দিব লগা হৈছে ইমান গালি পাৰিছে যে উঠিব নোৱাৰা কিন্তু মইনো কেনেকৈ এৰো উঠিম বুলিতো ভাবিছিলোঁৱেই তাকে দেখি এয়া দাদাজনে দুখন জেওৰাখন অকণমান ফাঁক লগাই দিছে যাতে মই মাজেদি সৰকিব পাৰোঁ কিন্তু যিহে শকত হৈছোঁ কেনেকৈনো পাৰ হওঁ হ'লেও চেষ্টা কৰি আছোঁ যাতে মই পাৰোঁ অৱশেষত যেনিবা পাৰিলোঁগৈ কেনেকৈ জানেনে গোটেই পিঠিৰ ছাল বাকলি এৰাই অৱস্থা নাই গৃহস্থই দেখিলে কি ভাবিব সেইটো ভাবিয়ে হ'লোঁ পাৰ যেন মই যুদ্ধত জয় কৰি আহিছোঁ এনেকুৱা এটা ফিল হৈছিলে মোৰ অৱশ্যে পাৰিলোঁ কিন্তু কি হ'ব বৌগৰাকী যিহেতু পাৰ হ'ব নোৱাৰিলে ভালকৈ ফটো তুলিব নোৱাৰিলোঁ টিকলিজনী মোকে দেখি পাৰ হ'ল কিন্তু তাইনো আৰু কি ধুনীয়া ফটো তুলিব হ'লেও ভাল লাগিলে ফিল ল'লোঁ অকণমান কেঁচুৱামী হৈ চালোঁ এয়া চাওক ইমান ধুনীয়াকৈ যেন এখন সাগৰ বিৰাট ধুনীয়া লাগিলে এনেকৈ আজিৰ দিনটো হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ হ'ল অৱশ্যে আপোনালোকে মোৰ ভইচ অভাৰ দিয়াৰ কাৰণে মোৰ ভইচটো শুনি পেলাই হাঁহিবও পাৰে নাহাঁহিব দেই ইয়াতেই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ এনেকুৱা এটা ধুনীয়া ভিডিঅ' লৈ আকৌ